ফেচবুকত লং ভিডিঅ' দিয়াৰ পিছত এখন থাম্বনেইল লগাব পাৰে আৰু সেই থাম্বনেইলখন আপোনালোকে কেনেকৈ আৰু ক'ত বনাব ইয়াৰ বিষয়ে জানিব বিচাৰিছে যদি ভিডিঅ'টো সম্পূৰ্ণ চাওক। এনেকুৱা এখন থাম্বনেইল কেনেকৈ বনাব পাৰি তাৰ বাবে আমাক লাগিব এটা এডিটিং এপছ আৰু যিটো আপোনালোকে প্লে ষ্টৰত গৈ ধুনীয়াকৈ ইনষ্টল দিব পাৰিব। এতিয়া এই এডিটিং এপছটো আপোনালোকে ওপেন কৰাৰ পিছত ইয়াত এখন ধুনীয়া থাম্বনেইল বনাই ল'ব পাৰিব। এই থাম্বনেইলখননো কেনেকৈ বনায় ইয়াৰ বিষয়ে জনাবৰ বাবে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ সহকাৰে ভিডিঅ'টো দিছোঁ। আপোনালোকে সম্পূৰ্ণ চাওক আৰু ধুনীয়াকৈ শিকিব পাৰিব। ইয়াৰ আগতেও এটা এডিটিঙৰ ভিডিঅ' দিছিলোঁ, সকলোৱে কমেণ্ট কৰিছে যে আমি ধুনীয়াকৈ শিকিব পাৰিছোঁ, বুজিব পাৰিছোঁ। তাৰ বাবে ভাবিছোঁ যে থাম্বনেইলৰ এটা ভিডিঅ' দিওঁ যাতে আপোনালোকৰ বহুত বেছি হেল্প হয়। তে ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব। যদি কিবা নাজানে মোক কমেণ্ট কৰিব, কমেণ্টত যিমানখিনি ৰিপ্লাই দিব পাৰোঁ মই ধুনীয়াকৈ শিকাই দিম। প্ৰথমে আপোনালোকে প্লে ষ্টৰত যাব। প্লে ষ্টৰত পিক্সআৰ্ট নামৰ এটা এপছ পাব, সেইটো ডাউনলোড কৰি ল'ব। মোৰ তাত অলৰেডি ডাউনলোডেই আছিলে, তাৰ ওপৰতে মই আপোনালোকক ভিডিঅ'টো দেখাই দিছোঁ। ইয়াতে আপোনালোকে ভিডিঅ' এডিটৰো অপশ্যন আছে, সেইখিনিও কৰিব পাৰিব। যিহেতু এতিয়া মই থাম্বনেইল বনাম, এতিয়া মই যাম এডিটে ফটো আৰু বেকগ্ৰাউণ্ডত দিবৰ বাবে মই প্ৰথমে ইয়াৰ পৰা যিকোনো এটা ছিলেক্ট কৰি ল'ম। এতিয়া যদি আপোনালোকে ভিডিঅ'টো ৰিলছ টাইপত বনাইছে তেনেহ'লে আমি ইয়াতে ৰেচিঅ'ত যাব লাগিব। তাত যাই ইয়াত ষ্টৰি আছে, ইয়াত ক্লিক কৰি অ'কে কৰি ল'লোঁ। এতিয়া ইয়াত আমি এড কৰিব লাগিব ফটো। এতিয়া মই যিকোনো ফটো 2-3খনেই লৈ লৈছোঁ বাৰু, মোৰ ফটোৱে লৈ লৈছোঁ। এতিয়া ইয়াতে মই ফটোখিনি লৈ ল'লোঁ। এতিয়া এই ফটোখনৰ যদি আপোনালোকে বেকগ্ৰাউণ্ডটো নোহোৱা কৰিব বিচাৰিছে, ইয়াত দুটা অপশ্যন আছে। এটা একেবাৰে বেকগ্ৰাউণ্ডটো আপোনালোকে নোহোৱা কৰি ল'ব পাৰিব, আৰু এটা আছে আকৌ ওপৰত এইডাল লাভাৰ দেখিছেনে, এই লাভাৰডাল দি এইবিলাক এনেকৈ মুচি ল'ব পাৰিব। আৰু এই লাভাৰৰ চাইজটো আপোনালোকে ডাঙৰো কৰিব পাৰিব, ইয়াত সৰুও কৰিব পাৰিব। তো এইখিনি হৈ গৈছে। এতিয়া এই ফটোটোৰ মই ৰিমুভ বিজি দেখিছেনে, বিজি মানে বেকগ্ৰাউণ্ড, আৰু সেইটো ইয়াতে মই ক্লিক কৰি দিলে যিমানখিনি এই ফটোকপিৰ ছাইড বেকগ্ৰাউণ্ড আছে গোটেইখিনি নোহোৱা হৈ গ'ল। এইটো যদি চুটি দীঘল কৰিব বিচাৰে এনেকৈ অলপ টানি দিব, দেখিলেনে? এই ফটোটো টানি দিয়াৰ লগতে ফটোটো দীঘল হৈ গ'ল। তাৰপিছত এই ফটোটোৰ বেকগ্ৰাউণ্ডটো নোহোৱা কৰি ল'ম। অ'কে, এতিয়া মই এই ফটোটো ইয়াত এডজাষ্ট কৰি দিলোঁ। অ'কে, তাৰপিছত ইয়াত বহুতখিনি ছেটিংছ আছে। যদি এই ফটোটো মই এতিয়া ক্লিক হৈ আছে অলৰেডি, ইয়াতে গ'লোঁ, ইয়াতে কৰি অলপ মানে উজ্জ্বল কৰি দিলোঁ। তো ইয়াতে অ'কে কৰি দিব। যদি ইয়াতে এতিয়া মই অ'কে কৰি দিওঁ, এই ফটোকেইটা আৰু এডজাষ্ট কৰিব নোৱাৰিব। সেয়াই এই ফটোকেইটা প্ৰথমতে ভালকৈ মিলাই ল'ব, তাৰপিছত ইয়াত এডজাষ্ট মানে অ'কে কৰি দিলোঁ। এতিয়া আৰু এই ফটোকেইটা মই চেঞ্জ কৰিব নোৱাৰিম আৰু, দেখিছেনে? টাচ কৰাৰ পিছতো এইটো ইয়াত একো হোৱা নাই। তো এতিয়া আমি লিখিব লাগিব টেক্সট। যিহেতু এতিয়া আমি অসমীয়াত লিখিম, যদি ইংলিছত লিখে ইয়াতে লিখিব পাৰিব। এতিয়া যিহেতু মই ভাবিছোঁ যে আপোনালোকক অসমীয়াত লিখি দেখাই দিম, তো অসমীয়াত লিখি এতিয়া যিকোনো এটা লিখিছোঁ, মোৰ প্ৰথম ভিডিঅ'। অ'কে, ইয়াতে এতিয়া মই অ'কে কৰি দিলোঁ। এতিয়া এই টেক্সটখিনি আমি এই টেক্সটটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিছেনে এইটো ফ্ৰণ্ট, ওপৰত এইবোৰ আহি যাব। এইবোৰত চুই দিয়াৰ লগতে কি হ'ব, ইয়াৰ টেক্সটখিনি মানে ষ্টাইলটো সলনি হৈ যাব। আৰু ইয়াৰ টেক্সটৰ কালাৰটো সলনি কৰিবৰ বাবে ইয়াত আহিব, ইয়াত আহিলে। আৰু এতিয়া এই টেক্সটটো আমি অলপ মানে উজ্জ্বল কৰি দিম, মানে ছাইডটো অলপ। তো এইখিনি দেখিছেনে, এনেকৈ এইটোত দিলে ধুনীয়াকৈ সলনি হৈ যাব। এইটো ব্লাৰটো মানে টেক্সৰ হয়, এইখিনি গোটেইখিনি ইয়াত যিমান দেখিছে এই গোটেইখিনি হৈছে টেক্সৰ। তো এতিয়া যদি মই ইয়াতে অ'কে কৰি দিওঁ, অ'কে কৰি দিয়াৰ পিছত আৰু এই টেক্সটটো চুলেও ইয়াক সলনি কৰিব নোৱাৰোঁ। যেতিয়ালৈ ইয়াক ভালকৈ আপোনালোকে কমপ্লিট নকৰে তেতিয়ালৈ ইয়াত অ'কে কেতিয়াও নকৰিব। আৰু ইয়াতে বহুতখিনি অপশ্যন আছে,
এইবোৰ বহুতখিনি অপশ্যন আছে আৰু এইটো হৈছে ইফেক্ট আপোনালোকৰ যেনেকুৱা লেকে HDR আছে এতিয়া মই ইয়াতে ৰাখি দিলোঁ ওকে কৰি দিছোঁ ইয়াতে তাৰপিছত টুলছত আহিলোঁ এতিয়া এডজাষ্ট এতিয়া এই ফটোখন অলপ মানে ডাৰ্ক কৰি দিম এই ব্ৰাইটনেছটো অলপ কমাই দিলোঁ এতিয়া কন্ট্ৰাষ্টটো অলপ বঢ়াই দিলোঁ এনেকৈ ইয়াত ওকে কৰাৰ পিছত ইয়াত গৈ আপোনালোকে সেভ কৰি দিব এতিয়া ওপৰত লিখা আহিছে সেভ গ্যালাৰি বুলি আহিছে তো ক্লোজ কৰি দিলে তো এনেকৈ এখন ধুনীয়া থাম্বনেল আপোনালোকেও বনাব পাৰিব আৰু যিমান পাৰে এই এপছটো আপোনালোকে গুগলত গৈ ডাউনলোড কৰিব চেষ্টা কৰিব তাত ৱাটাৰমাৰ্ক নাহে এইখিনি আমি প্লে ষ্ট'ৰৰ পৰা লওঁ তাত বহুতখিনি বস্তু নাহে তো এনেকৈ এটা ধুনীয়া থাম্বনেল আপোনালোকে ৰেডি কৰিব পাৰিব তো আজিলৈ ইমানেই ভিডিঅ'টো